हेलो गाइस কি খবৰ জোৎস্না ব্লগৰ আনটি ভিডিও লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি মই আপোনালোকক দেখুৱাম বুলি ভাবিছো মই কেনেকৈ হিৰখত ফুল বান্ধো কেনেকৈ ফুল বাছু আৰু লগতে কেনেকৈ মই হিৰকটো ৰেডি কৰি লওঁ আপোনালোকক সকলোবোৰ A to Z দেখাই আছো ভিডিওটো হেকলৈকে চাই থাকিব এতিয়া মই প্ৰথমে হিৰক বান্ধিবৰ কাৰণে এয়া ইপিনে দুডাল খুটি পুটি লৈছো ইপিনে দুডাল আৰু এইপিনে দুডাল খুটি পুটি লৈছো সৰু সৰুকৈ কাটি লৈছো আৰু এইপিনে চেৰেগিত মই হিৰক বন্ধা সূতাটো ভৰাই লৈছো আৰু এতিয়া মই এয়া সূতাখিনি মই টানি ল'ব লাগিব আৰু মই খুটিকিটাত হিৰক বন্ধা সূতাকিডাল বান্ধি লৈছো ভালদৰে আৰু এতিয়া ধুনীয়াকৈ পাক এটা দি মই ফুলটোত যিমান কাঠি আছে সিমানডাল মই এনেকুৱা দণ্ডি টানি ল'ম এয়া টানি আছো টানি হৈ গ'ল আৰু টানকৈ গাঁঠিটো দি লৈছোঁ এতিয়া তাঁতৰ শালত ভালদৰে বান্ধি ল'ম দেখাই আছো আপোনালোকক এতিয়া মই এনেদৰে ইয়াত খুটি দুটাত মই এতিয়া চি বান্ধি ল'ম নহ'লে খুল খাই যাবও পাৰে এতিয়া মই তাঁতশালত সূতাখিনি বান্ধি লৈছোঁ যিখিনি সূতা মই টানি লৈছিলোঁ প্ৰথমে সেই সূতাখিনি এতিয়া তাঁতশালত বান্ধি লৈছোঁ ধুনীয়াকৈ দুপিনে দুডাল লাঠিত মই দুটা প্লাষ্টিকৰ চুঙা ৰাখিছোঁ আৰু চুঙাকেইটাত ধুনীয়াকৈ টানি লোৱা সূতাখিনি একদম টানকৈ বান্ধি দিছোঁ আৰু এতিয়া মই এই পথালিকৈ লোৱা এই সূতাখিনি যিহেতুকে ইয়াত মোৰ ফুলৰ কাঠি 20টা আছে সেয়েহে মই 20ডাল লৈছোঁ আৰু এতিয়া মই এই ওপৰৰ পৰা টনা সূতাখিনি এইখিনি মই ধুনীয়াকৈ বান্ধি লৈছোঁ ডাংডালত আৰু এইখিনি মই এতিয়া এই সূতাখিনিত মই ধুনীয়াকৈ ভৰাই ল'ম এইখিনিও 20ডালেই লৈছোঁ আৰু এইখিনিও 20ডাল লৈছোঁ এতিয়া মই প্ৰথমতে সূতাখিনি এনেদৰে ভালকৈ টানি ফিট কৰি লৈছোঁ তেতিয়াহে এডাল এডালকৈ ভালকৈ ওলাব সেয়েহে আৰু এতিয়া মই এনেকৈ এডাল এডালকৈ ইয়াত ভৰাই ল'ম সূতা তলৰ সূতাখিনি কিছুমানে ইয়াত গাঁঠিও দিয়ে মই কিন্তু গাঁঠি নিদিওঁ মই গাঁঠি দিলে ইমান ভাল নাপাওঁ সেয়েহে মই এনেকুৱাকৈ টানি টানি ভৰাই লৈছোঁ একেবাৰে ইজি হিৰকত ফুল বান্ধিব জানিবলৈ একো কষ্ট কাম নহয় টান কাম নহয় একদম সহজতে বান্ধিব পাৰি জানিলে কোনো কামেই আচলতে টান নহয় আমিও আগতে নাজানিছিলোঁ মাহঁতৰ ঘৰত এইবিলাক ইয়াত আহি এতিয়া এইবিলাক শিকিলোঁ হিৰক শিকিলোঁ তাঁত শিকিলোঁ এতিয়া একদম মানে গোটেইখিনি পাৰোঁ আৰু তাঁতৰ কাম কোনো শিকাই নিদিলেও গোটেইখিনি কৰিব পাৰোঁ আৰু এইখিনি এনেকৈ কৰি মই ফিট কৰি লৈছোঁ ঘৰুৱাখিনি আৰু ইয়াত ধুনীয়াকৈ কাঠি এটা দি ল'ম ইয়াত মই ভালদৰে গাঁঠি দুটা দি ল'লোঁ আৰু এতিয়া মই ইয়াত দুভাগ কৰি সমানে ইয়াত গাঁঠিটো সমানে দুভাগ কৰি ৰছী এডাল সুমিয়াই ইয়াত ওপৰত বান্ধি এতিয়া মই এই কাখৰিটো বান্ধি ল'ম প্ৰথমে হিৰকত এতিয়া এই কাখৰিটো ইয়াৰ পৰা ইয়ালৈ এফাল এফাল লোৱা হৈছে হিৰকত এফালকৈ তোলে এনেকৈ
আনে কেনেকৈ কৰে মই নাজানো, মই পিছে এনেকৈ বান্ধো। আৰু ইয়াৰ পৰা ইয়ালৈ 20ডাল কাঠি আছে, 20টা কাঠি আছে। সেয়েহে মই ইয়াত হিৰখৰ সূতা ৰছী লৈছোঁ মই ইয়াত 20ডাল আৰু ইয়াতো 20ডাল, 20। আৰু এতিয়া মই এই কাষৰীটো বান্ধি লওঁ। কাষৰীটো ইয়াত প্ৰথমে মই ইয়াত একণি উঠি আছে আৰু ইয়াত 8 কণী পৰি আছে, আকৌ একণি উঠি আছে, আকৌ 8 কণী পেলাই আকৌ একণি তুলিব লাগিব। একণি উঠাই 8 কণী পেলাব লাগিব আৰু একণি উঠাই আকৌ 8 কণী পেলাই আকৌ একণি উঠাব লাগিব। এতিয়া মই এই 3 কণীটো এইপিনে উঠা 3 কণী এইপিনে ল'লোঁ আৰু পৰি যোৱাখিনি এইপিনে উঠালোঁ, এইপিনে থলোঁ। উঠাখিনি এইপিনে আনিলোঁ আৰু পৰি যোৱাখিনি এইপিনে নিলোঁ। এতিয়া এই দুডাল মই বেছিকৈ লৈছিলোঁ, এনেই লৈছোঁ বেছিকৈ, এইটো এক্সট্ৰা। আৰু এতিয়া মই ইয়াত বান্ধি ল'ম। দেখা মই এতিয়া প্ৰথমডাল বান্ধি লৈছোঁ। কিছুমানে ইয়াত একণি তল একণি ওপৰ কৰি চিৰি ভৰাই লয়, তেতিয়া অলপমান ৰাছৰ পৰা নেচালেও হয়, তেতিয়া ইয়াতে চিৰি পাততে 2ডাল চিৰিতে উঠি যায়, একণি তল একণি ওপৰকৈ। তেতিয়া মই এতিয়া অলপমান যিহেতুকে গামোচা লগাইছোঁ, ঠেক হয় গামোচাখন, বহল তাঁতত সেনেকৈ চিৰি ভৰাই ল'লে ইজি হয়। এতিয়া ঠেক তাঁতত মই এতিয়া সেনেকৈ 2 কণী তল 2 কণী ওপৰ কৰি নাই লোৱা, এনেকৈ ৰাছৰ পৰাই মই সেনেকৈ চাই কৰি আছোঁ। এতিয়া মই আকৌ পুনৰ ঘূৰি আহি শেষৰডাল পালোহি। এই শেষৰডাল বান্ধি লৈ মই আকৌ এডাল এৰি দিম। এয়া মোৰ বান্ধি হৈ গৈছে আৰু মাত্ৰ এডাল আছে। এইখিনি কাম কৰিবলৈ খুব টান পাওঁ মই। এইখিনি বৰখিনি বান্ধি লোৱাৰ পিছত একেবাৰে আমনি নালাগে আৰু। এয়া এডাল একেবাৰে শেষৰডাল। এইখিনি মোৰ বান্ধি হৈ গ'ল গোটেইখিনি। এতিয়া ফুল বাচিম আৰু। মই হিৰখত ফুল কেনেদৰে বান্ধো আৰু কেনেকৈ বাছো আপোনালোকক দেখুৱালোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দি মোক অলপ আগুৱাই যোৱাত সহায় কৰিব আৰু পুনৰ আন এটি ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে
আজিলৈ বাই 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 দিদিয়া